নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মই ইউটিউব চেনেল গ্ৰেট মেন অফ আছামলৈ। আজি আমি কথা পাতিম এনেকুৱা এগৰাকী অসম জীয়ৰীৰ জীৱনৰ বিষয়ে, যাক তেওঁৰ সময়ত এখন চিনেমাত অভিনয় কৰাৰ বাবেই সমাজৰ পৰা এলাগী কৰা হৈছিল। সমাজৰ কৌটিতকীয়া নীতি নিয়মে এটা যন্ত্ৰণাময় জীৱন যাপন কৰিবলৈ বাধ্য কৰাইছিল তেখেতক। হয়, সেইগৰাকী দুৰ্ভগীয়া অসম জীয়ৰীয়ে আছিল অসমৰ প্ৰথমখন বোলছবি জয়মতীৰ অভিনেত্ৰী আইদেউ সন্দিকৈ। কিন্তু কি কাৰণত জয়মতী বোলছবিখনত বঙহৰদেউ বুলি কোৱা এটা শব্দৰ বাবেই গোটেই জীৱন অবিবাহিত হিচাপে থাকিবলগীয়া হৈছিল আইদেউ সন্দিকৈয়ে। জয়মতী বোলছবিৰ জৰিয়তে অসমীয়া চিনেমাত নাৰীৰ প্ৰৱেশৰ বাট মুকলি কৰি নিজেই আইদেউ সন্দিকৈয়ে কেনেদৰে সমাজৰ পৰা অৱহেলিত হৈ কষ্টৰে জীৱন যাপন কৰিছিল, এই সকলোবোৰ আলোচনা কৰিম আজি এই ভিডিঅ'টোত। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আইদেউ সন্দিকৈৰ জন্ম হৈছিল 1920 চনৰ 27 জুন তাৰিখে গোলাঘাট জিলাৰ পানীদিহিঙা নামৰ গাঁওখনত। কিন্তু আইদেউ সন্দিকৈৰ জন্ম তাৰিখক লৈ বৰ্তমান সময়ত অসমৰ মানুহৰ মাজত কিছু বিভ্ৰান্তিৰ সৃষ্টি হৈছে, কিয়নো আইদেউ সন্দিকৈৰ সান্নিধ্য লাভ কৰা বিভিন্নজন লোকৰ মতে অথবা তেখেতৰ পৰিয়ালৰ মতে আইদেউ সন্দিকৈৰ জন্ম 27 জুন নহয়, তেওঁৰ জন্ম হৈছিল চ'ত মাহতে। আইদেউ সন্দিকৈৰ দেউতাকৰ নাম আছিল নীলাম্বৰ সন্দিকৈ আৰু মাকৰ নাম আছিল লক্ষ্মী সন্দিকৈ। শিক্ষা জীৱনৰ বিষয়ে ক'বলৈ গ'লে আইদেউ সন্দিকৈয়ে কোনো আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰা নাছিল। ইয়াৰ পিছত 1933 চনত যেতিয়া জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে জয়মতী বোলছবিৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিল, তেতিয়া তেওঁ বোলছবিত সহ অভিনয়ৰ যোগেদি নাৰী চৰিত্ৰ ৰূপায়ণৰ কথা চিন্তা কৰিছিল। ইয়াৰ বাবে জ্যোতিপ্ৰসাদ আগৰৱালাই বাতৰি কাকততো বিজ্ঞাপন দিছিল। কিন্তু সেই বিজ্ঞাপনৰ কোনো ফল নধৰিলে, কাৰণ সেই সময়ৰ ৰক্ষণশীল সমাজ ব্যৱস্থাৰ ভয়ত বোলছবিত অভিনয় কৰিবলৈ কোনো এগৰাকী নাৰী ওলাই আহিবলৈ সাহস কৰা নাছিল। জ্যোতিপ্ৰসাদ আগৰৱালাই জয়মতী চৰিত্ৰটিৰ বাবে অভিনেত্ৰী বিচাৰি থকাৰ মাজতে আইদেউ সন্দিকৈৰ সম্বন্ধীয় ককায়েক ডিম্পু গোহাঁয়ে আইদেউ সন্দিকৈৰ অজ্ঞাতে তেওঁৰ ফটো এখন আনি জ্যোতিপ্ৰসাদক দেখুৱাইছিল। ইয়াৰ পিছত জ্যোতিপ্ৰসাদ আগৰৱালাই আইদেউ সন্দিকৈৰ সেই ফটোখন চায়েই আইদেউক জয়মতীৰ চৰিত্ৰটোৰ বাবে উপযুক্ত হ'ব বুলি ধাৰণা কৰে। ইয়াৰ পিছত ককায়েক ডিম্পু গোহাঁয়ে আইদেউ সন্দিকৈক পানী জাহাজ দেখুওৱাৰ চলেৰে ধলাগুৰি চাহ বাগিচাত অস্থায়ীভাৱে নিৰ্মিত জ্যোতি চিত্ৰবনলৈ লৈ আনে, আৰু ইয়াতেই জ্যোতিপ্ৰসাদ আগৰৱালাই জয়মতী চৰিত্ৰটোৰ বাবে আইদেউ সন্দিকৈক নিৰ্বাচন কৰে। প্ৰথম অৱস্থাত আইদেউ সন্দিকৈয়ে বোলছবিত অভিনয় কৰিবলৈ মান্তি হোৱা নাছিল যদিও পাছলৈ দেউতাকৰ সন্মতিক্ৰমে তেওঁ বোলছবিত অভিনয় কৰিবলৈ মান্তি হয়। ইয়াৰ পিছত জ্যোতিপ্ৰসাদ আগৰৱালাই আইদেউ সন্দিকৈক অভিনয়ৰ কলা কৌশলবোৰ শিকাই দিছিল, আৰু আইদেউ সন্দিকৈয়েও সেইবোৰ সুন্দৰকৈ আয়ত্ত কৰি জয়মতী বোলছবিখনৰ অভিনয় খুব সুন্দৰকৈ সম্পূৰ্ণ কৰিছিল। জয়মতী বোলছবিখনত প্ৰকৃত স্বামী স্ত্ৰীৰ দৰে অভিনয় কৰা আইদেউৰ নাম অসমীয়া চলচ্চিত্ৰ জগতৰ সোঁৱৰণিৰ পৃষ্ঠাত আজিও জীপাল হৈ আছে। চাওদাও বৰুৱা ওৰফে ল'ৰা ৰজাৰ চাওদাও ফণী শৰ্মাৰ চমতাৰ কোববৰ নিজৰ কেঁচা দেশত জয়মতীৰ দৰেই নীৰৱে সহ্য কৰি আইদেউৱে জয়মতীৰ চৰিত্ৰটো জীৱন্ত ৰূপত ফুটাই তুলিবলৈ সক্ষম হৈছিল। আইদেউ সন্দিকৈয়ে যথেষ্ট ত্যাগ স্বীকাৰ কৰি জয়মতী বোলছবিৰ কাম সফলতাৰে সমাপ্তি ঘটাই প্ৰায় এমাহৰ পিছত তেওঁ পুনৰ ঘৰলৈ উভতি আহিছিল। কিন্তু ঘৰলৈ উভতি আহি আইদেউৱে নিজ ঘৰখনক যেনে অৱস্থাত এৰি থৈ গৈছিল তেনে অৱস্থাত পোৱা নাছিল। আইদেউ সন্দিকৈ আৰু তেখেতৰ পৰিয়ালক সমাজে এঘৰীয়া কৰিছিল, কাৰণ এগৰাকী নাৰীয়ে বোলছবিত অভিনয় কৰাটো সেই সময়ত সমাজৰ বাবে এটা লাজ লগা কথা বুলি গণ্য কৰা হৈছিল। এমাহে ঘৰৰ বাহিৰত বিভিন্ন মানুহৰ লগত একেটা কেম্পতে থকাটোও সেই সময়ত পাপকৰ্ম বুলি গণ্য কৰা হৈছিল। ইয়াৰ উপৰিও জয়মতীৰ চৰিত্ৰ ৰূপায়ণ কৰোঁতে জয়মতীৰ স্বামী গদাপানীৰ চৰিত্ৰত অভিনয় কৰা ফুনু বৰুৱাক বঙহৰদেউ বুলি অৰ্থাৎ মৰমৰ স্বামী বুলি সম্বোধন কৰাটোও এটা দোষৰ কথা বুলি গণ্য কৰা হৈছিল। ইয়াৰ পিছত আইদেউ সন্দিকৈৰ গোটেই পৰিয়ালটোৱে গাঁৱত ৰাজহুৱাকৈ ক্ষমা খোজাৰ পিছত গাঁৱৰ ৰাইজে পৰিয়ালটোক এঘৰীয়া কৰাৰ পৰা মুক্তি দিয়ে যদিও উদ্ধাৰণিৰ প্ৰায়শ্চিত্ত হৈও আইদেউ সন্দিকৈয়ে ৰক্ষা পোৱা নাছিল। ফুলকুমলীয়া আইদেউ সন্দিকৈয়ে বাটে ঘাটে সকলোতে গাঁৱৰ মানুহৰ পৰা বিভিন্ন অপবাদ আৰু অপমানৰ সন্মুখীন হ'ব লগা হৈছিল। গতিকে আমি ক'ব পাৰোঁ যে সেই সময়ত আইদেউ সন্দিকৈয়ে যথেষ্ট মানসিক আৰু পাৰিবাৰিক অশান্তি ভোগ কৰিবলগীয়া হৈছিল। আনহাতে জয়মতী বোলছবিখনত জয়মতীৰ চৰিত্ৰটিৰ বাবে ভোগা শাৰীৰিক নিৰ্যাতনৰ ফলত তেখেতে
কেইবাদিনো হস্পিটেলত চিকিৎসাধীন হ'বলগীয়া হৈছিল। এক অৰ্থত ক'বলৈ গ'লে জয়মতী বোলছবিখনত কাম কৰি ঘৰলৈ উভতি অহাৰ পিছত শাৰীৰিক আৰু মানসিক নিৰ্যাতনে আইদেউক কঙা পৰি পেলাইছিল। বোলছবিত অভিনয় কৰা আৰু সমতাৰ কোপবোৰেই অৱশেষত তেওঁৰ কাল হৈছিল আৰু আজলি আইদেউৱে এই সকলোবোৰ নিৰ্যাতন বিধিৰ লিখন বুলি ভাবি একালত সুখ আৰু একালত দুখ বাক্যশাৰী থিয়াই এই সকলোবোৰ দুখ কষ্ট আৰু যন্ত্ৰণা শিৰ পাতি লৈছিল। অৱশেষত সমাজৰ পৰা অপবাদ আৰু অপমান সহ্য কৰিব নোৱাৰি পৰিয়ালৰ মানুহে আইদেউক মূল ঘৰৰ বাহিৰত বেলেগকৈ থাকিবলৈ এটা জুপুৰি ঘৰ সাজি দিছিল। আইদেউ সন্দিকৈক সমাজৰ পৰা ইমানেই অকলশৰীয়া কৰা হৈছিল যে আইদেউ সন্দিকৈয়ে যিটো পুখুৰীৰ পানী ব্যৱহাৰ কৰিছিল সেই পুখুৰীৰ পানী গাঁৱৰ আন কোনো মানুহে ব্যৱহাৰ কৰা নাছিল। এই সকলোবোৰৰ উপৰিও দুখ লগা কথা এইটো যে সেই সময়ত আইদেউ সন্দিকৈক বিয়া কৰাবলৈ কোনো এজন ব্যক্তি আগবাঢ়ি নাহিল, যাৰ ফলত আইদেউ সন্দিকৈ চিৰজীৱন অবিবাহিত হিচাপেই থাকিবলগীয়া হ'ল। সমাজে এলাগি কৰা আইদেউ সন্দিকৈৰ খবৰ পাতি লোৱাৰ পৰাও জ্যোতিপ্ৰসাদ আগৰৱালা অজ্ঞাত আছিল। আনকি জ্যোতিপ্ৰসাদ আগৰৱালাই জয়মতী বোলছবিখন মুক্তি দিয়াৰ সময়তো আইদেউৰ খবৰ লোৱা নাছিল। আইদেউ সন্দিকৈয়ে পিছত 1985 চনতহে নিজৰ অভিনীত বোলছবি জয়মতীখন চাবলৈ সুযোগ লাভ কৰিছিল। অসম চৰকাৰে আয়োজন কৰা অসমীয়া চলচ্চিত্ৰৰ 50 বছৰীয়া জন্মজয়ন্তীৰ সময়ত তেখেতে জয়মতীৰ ৰৈ যোৱা কেইটামান ৰীল দেখিবলৈ পাইছিল। সেই সময়তেই অসম চৰকাৰে আইদেউ সন্দিকৈক মাহে 1000 টকাকৈ এটা পেঞ্চন দিয়াৰ ব্যৱস্থা কৰি দিয়ে। পিছলৈ তেখেতৰ সেই মাহিলী পেঞ্চন 1500 টকালৈ বৃদ্ধি কৰে। ইয়াৰ পিছত 1991 চনত আইদেউ সন্দিকৈৰ নামেৰে তেখেতৰ গাঁৱত অৰ্থাৎ পানীদিহিঙীয়া গাঁৱত এখন মধ্য ইংৰাজী বিদ্যালয়ো স্থাপন কৰা হয়। ইয়াৰ পিছত আকৌ 2007 চনত আইদেউ বিহাইণ্ড দ্য স্ক্ৰীণ নামেৰে আইদেউ সন্দিকৈৰ জীৱনী ভিত্তিক এখন কাহিনী চিত্ৰ নিৰ্মাণ কৰা হৈছিল আৰু ইয়াৰ চিত্ৰনাট্য আৰু পৰিচালনা আছিল অৰূপ মান্নাৰ আৰু আইদেউৰ চৰিত্ৰত অভিনয় কৰে চন্দনা শৰ্মাই। 2007 চনৰ অসম চলচ্চিত্ৰ উৎসৱত এই ছবিখনে শ্ৰেষ্ঠ ছবি, শ্ৰেষ্ঠ পৰিচালক আৰু শ্ৰেষ্ঠ মহিলা অভিনেত্ৰীৰ বঁটা লাভ কৰে। ইয়াৰ উপৰিও 2013 চনত উত্তৰ পূব ভাৰতৰ প্ৰথমটো ভ্ৰাম্যমাণ ছবিগৃহ আইদেউ টকিজ আইদেউ সন্দিকৈৰ স্মৃতিতেই স্থাপন কৰা হয়। আইদেউ সন্দিকৈয়ে জীৱনৰ শেষৰ সময়খিনি ভতিজাহঁতৰ লগত গোলাঘাটৰ কমাৰগাঁৱতেই কটায়। দ্য ইষ্ট ইণ্ডিয়ান মশ্যন পিকচাৰ্ছ এছ'চিয়েশ্যনে লৰচৰ কৰিব নোৱাৰা আইদেউক এখন হুইল চকীও প্ৰদান কৰে। এই সকলোবোৰৰ উপৰিও তেখেতৰ নাম পদ্মশ্ৰী বঁটাৰ বাবেও মনোনীত কৰা হৈছিল, কিন্তু কেৱল মাত্ৰ এখন ছবিত অভিনয় কৰাৰ অজুহাততেই সেই বঁটা তেখেতক প্ৰদান কৰা নহ'ল। বন্ধুসকল, আইদেউ সন্দিকৈয়ে জয়মতীৰ উপৰিও 1976 চনত পদুম বৰুৱাৰ কালজয়ী চিনেমা গঞা চিলনীৰ পাখি বোলছবিখনত এটা সৰু চৰিত্ৰত ভুমুকি মাৰিছিল। বন্ধুসকল, অসমীয়া বোলছবি জগতৰ প্ৰথমগৰাকী মহিলা অভিনেত্ৰী তথা আইদেউ সন্দিকৈয়ে 2002 চনৰ 17 ডিচেম্বৰ তাৰিখে মৃত্যুবৰণ কৰে। বন্ধুসকল, এয়া আছিল প্ৰথম অসমীয়া বোলছবি জয়মতীৰ অভিনেত্ৰী আইদেউ সন্দিকৈৰ সম্পূৰ্ণ জীৱনৰ বিষয়ে। অসমীয়া ছবি জগতত আইদেউ সন্দিকৈৰ অভিনয়, অনবদ্য অৱদান আৰু নাৰী চৰিত্ৰত বাটকটীয়াৰ ভূমিকা চিৰস্মৰণীয় হৈ ৰ'ব। অৱশেষত এই মহিয়সী গৰাকীলৈ মোৰ সহস্ৰ প্ৰণিপাত। ধন্যবাদ। আজিলৈ ইমানেই। ধন্যবাদ। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু যদি এনেকুৱা ধৰণৰ ভিডিঅ' আপুনি চাই থাকিব বিচাৰে তেনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।